কি পিন্ধি যাম চিন্তা বহুত ডাঙৰ এইযোৰ পিন্ধিম নে সেইযোৰ পিন্ধিম নকপালিছো লগাবা আছে উপায় নাই লাষ্টতে পিন্ধি ওললো খুৰী বাবু দেউতা আমি আজি ক'ত যাই আছো পাছত কম আৰু এইটোৰ উৎপাত এয়া গাড়ীৰ ভিতৰতো শান্তি নাই ইয়াৰ লগত মোৰ অৱস্থা নোহোৱা হৈ যায় একদম পাটৰ কাপোৰ পিন্ধিম না মুগাৰ কাপোৰ পিন্ধিম ইয়াৰ লগত উপায় নাই গতিকে খুৰীৰ কোলাত অলপমান আছে আৰু তাৰপিছত মোৰ কোলাত আহে আৰু একবাৰ দেউতাৰ কোলাত যাব একবাৰ খুৰাৰ কোলাত যাব উপায় নাই লাষ্টত এয়া মোৰ অৱস্থা চুলি চাওকচোন উপায় নাই চুলিৰ অৱস্থা নাই মুখৰ অৱস্থা নাই গৈ আছো যাই নাপাওঁ এয়া আমি আহি পালো বৰদোৱাত সদায় আমি শুনি আছিলোঁ আহি পোৱা নাছিলোঁ এতিয়া মই আহিছোঁ বৰদোৱা মনটো বহুত ভাল লাগি আছে মই আহি পোৱা নাই আগতে আজি দেখিম তাৰ কাৰণে বহুত ভাল লাগি আছে কিন্তু কি বুলি ক'ম আৰু এই ল'ৰাৰ কাৰণে মোৰ অলপ দিগদাৰ হৈছে এয়াৰ গেটখন দেখিছেনে কি ধুনীয়া লাগছে এয়া হ'ল আমাৰ আপাতা আমি আপা বুলিয়ে কওঁ কিন্তু এতিয়া মই অলপ চলপ কওঁ আৰু লিখিত মাজে মাজে লিখিতও আহে কথিত উপায় নাই আৰু কি কৰিম তাৰপিছত এয়া মই খোজকাঢ়ি আছোঁ তাক লৈ পেলাই কিন্তু নাই নৰো লাষ্টত মই খুৰাৰ হাতত দিছোঁ কি ধুনীয়া লাগছে নহয় জেগাখিনি ইমান ঠাণ্ডা বা সঁচাকৈ দেই বহুত ধুনীয়া ঠাণ্ডা ইয়াতে বোলে দেউলত বহুত ডাঙৰ হেৰি হয় মই আজিলৈকে আহি পোৱা নাই যেতিয়া নাজানো জনাসকলে ক'বচোন কিমান ষ্টাইল কৰি আহিছিলোঁ কি অৱস্থা হ'ল এয়া ৱালবিলাকত কি ধুনীয়াকৈ চিহ্ন আঁকি থৈ দিছে ইয়াত হ'ল নৈবাত দিয়া ঘৰ ইয়াতে নৈবাতবিলাক দিয়ে মানুহে তাৰপিছত পইচা পাতি দিলেও ইয়াতে দিব লাগে তাৰপিছত এইটো আমাৰ ললিপপ খাই আছে লাষ্টত ককাকে লৈ গৈছে আৰু খুৰীক কৈছোঁ খুৰী অলপমান মোক ভিডিঅ' বনাই দিছোন খুৰী মোক ভিডিঅ' বনাই দিছে চুলিৰ অৱস্থা কি হৈছে কৃষ্ণ মই বোলে বিয়া খাব আহিছোঁ বিয়াৰ অৱস্থা এনেকুৱা অৱস্থাত মই বিয়া ঘৰত সোমাম এয়া আমি ভিতৰত সোমাই সেৱা চেৱা কৰিলোঁ কিন্তু তাত সোমায়ো আমাৰ ইয়াৰ মানে শান্তি নাই বাগাত দি সেৱা কৰিছে সি এয়া দেখিছা না বাগাত দিছে ভিতৰত আনবা নৰি সি নাহে ভিতৰৰ পৰা নাহে যে ক্লাছত দেউতাই তাক দাঙি আনবা লগা হৈছে আপি দেখা পালিয়ে যায় ভাই আপি এটা দেখা পাইছে সি তাৰ ওচৰতে গৈছে তাৰপিছত এয়া আমি ঘৰমুৱা খাবৰ কাৰণে মানে বিয়া ঘৰত যাবৰ কাৰণে আমি ৰেডি হৈ আহিলোঁ আহি আমি বাহিৰত ওলাই আহিছোঁ আহি আমি বিয়া ঘৰ পালোঁ বিয়া ঘৰত সোমাইছোঁ এইটো অৱস্থাত ভিতৰত যাই পেলাই আইনা চাইছোঁ হ'লেও যাই পায়ে তামোল এখন খাইছোঁ জানেই দেখোন মই কিমান তামোলতী তামোল এখন খাই লৈছোঁ আৰু পেণ্ডেলটা বহুত ধুনীয়া হৈছে কিন্তু দেই মোৰ বহুত পচন্দ হৈছে দুটা ৰঙে দিয়ে দিছে পেণ্ডেল কিন্তু এনে পেণ্ডেলে হ'ব লাগে বেছি জাক জমকতা থাকিলেও ভাল নালাগে তাৰপিছত ভাত খালোঁ আমি ভাত খোৱা ভিডিঅ' নিদিলোঁ আৰু এয়া আমাৰি টোপনি গ'ল তাৰপিছত আৰু মোৰ আহি কিনে শান্তি নাই নহয় ঘৰত আহি পায়ে আৰু মই এয়া ৰিহাৰ্চেলত নৰ্তকী উঠিব গৈছিলোঁ চাব আহিব দেই ৰাস গতিকে আজি মই ইমানতে মোৰ সৰু অকমানি ভিডিঅ'টো সামৰণি কৰিছোঁ
ভাল লাগিলে কমেণ্ট এটা কৰি দিব আৰু দেই, লাইক এটা কৰি দিব আৰু।